ইউটিউব চেনেলৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অকণমান সাজি কাচি দেখিছে ওলাই আছোঁ, ভাবিছোঁ অকণমান পাচলি ফালে ওলাই যাওঁ। তাৰপিছত মানে কি ব্লাউজ কেইটামান অৰ্ডাৰ আছে, তাৰে মানে লাইনিং লাগে, সেই মেচিং লাইনিং আনিবলৈ ওলাইছোঁ। তাকে মানে যাওঁ বুলি ভাবিছোঁ। আপোনালোকক ভিডিঅ'টোত ক'ত কেনেকৈ কি কৰোঁ আৰু ক'ত যাম মানে দেখুৱাম। তাৰপিছত আমাৰ গুণগুণক চাব নেকি, নতুন পেণ্ট পিন্ধিছে। এইয়া দেখুৱাই দিয়া, ব্লেক পেণ্ট, ৰেড টি চাৰ্ট। কেনেকুৱা লাগিছে বাৰু কম হেৰিটো, এইটো মিলিছে নাই কালাৰটো? ক'ত যোৱা, চাওমিন খোৱা ধান্দা নে ফুচকা খোৱা ধান্দা? ফুচকা খোৱা ধান্দা দেখিছে, ফুচকা খোৱা ধান্দা। সেয়াই আৰু ভিডিঅ'টো আগলৈ সম্পূৰ্ণকৈ চাব, তাৰে আশা ৰাখিছোঁ। এইফালৰ পৰা আহিব দুলীয়াজনৰ ফালৰ পৰা। এইটো হৈছে পাঁচআলিলৈ যোৱা ৰাস্তা। ৰ'বা কথা খাবা, বেলেগ একো খাবলৈ নাই, আকৌ খাবলৈ পাবি। বেলি ডুব যাবৰে হ'ল আৰু, ডুব যাব হ'ল মানে ডুব গ'লেই আৰু মানে এতিয়ালৈকে মানে সেই আৰু দেউতাকো আহি পোৱা নাই। তাকে আগফালে বহি বাট চাই আছোঁ। অলপ আগতে পাঁচআলি গৈছিলোঁ, পাঁচআলিৰ পৰা মানে সেই আৰু কি দৰকাৰ হৈছিলে লৈ আহিলোঁ মানে বস্তু, আৰু তাতে মাংস অকণমানো লৈ আহিছোঁ। তাকে ভাবিছোঁ চুঙা চাউল ভাত খাম, কেনেকৈ বনাম আপোনালোককো দেখুৱাম। এইটো হৈছে জাকি, ইয়াতে জুইকুৰা এতিয়া ধৰি লওঁ, মানে জ্বলাই লওঁ বুলি ভাবিছোঁ। মোবাইলটো ধৰা এনেকৈ। মাকজনীনো কেতিয়াবা খুৰী হ'ল? মাকজনীয়ে থাকে আকৌ, তুমি জনে মাক খুৱাইছা। গেছক জুই জ্বলিছে আৰু এই জুই জ্বলিছে, জ্বলিবই আৰু জ্বলিছে আৰু বহুত ধোঁৱা ওলাইছে, আৰু ধোঁৱা বহুত ওলাইছে আৰু মানে কি ক'ম আৰু। গেছক মাৰ চকুতে লাগি গৈছে মানে। গেছক এইকেইটা হৈছে বাঁহৰ চুঙাৰ ভিতৰত সোমাই আছে বৰা চাউল। এয়া দেখিছে, কলপাতেৰে দিছোঁ, কলপাতেৰে মানে একদম মানে মুখখন বন্ধ কৰি দিছোঁ। এতিয়া জুই দপদপাই জ্বলি আছে। মই এতিয়া জুই দপদপাই জ্বলি আছে, এতিয়া জুইত দি দিওঁ। কুৰা এয়া দেখিছে সিজি আছে। জুইকুৰা মানে মধ্যমীয়াকৈ জ্বলাইছোঁ আৰু মানে বৰ বেছি ডাঙৰকৈ দিলেও চুঙাকেইটা পুৰি শেষ হৈ যায়। ডাঙৰ হৈছে আকৌ এয়া খৰিটোকেইটা উলিয়াই দিছোঁ, নিয়মত দিলে ভাল আৰু। এইফালে ধোঁৱা ওলাই আছে দেখিছেনে? হ'ব থৈ দিয়া। তাৰপিছত এতিয়া মানে কি, দুইজনী অকলে আৰু ভৰি হাত সেকি আৰু জ্বলাই আছোঁ আৰু। ভাবিছিলোঁ মানুহজন আহিলে দুইজনে একেলগতে জুইকুৰা জ্বলাই মানে চুঙাকেইটাও পুৰিম। নাই, এতিয়ালৈকে অহা নাই। ক'ত কি কাম কৰিছে ঈশ্বৰে জানে আৰু, একমাত্ৰ তেওঁহে জানে আৰু লীলা খেলা। এইফালে গুণগুণকো বহাই থৈছোঁ অকলে জুই কাষত, বেয়া লাগে। এইফালে ময়ো বহি আছোঁ আৰু জুই মানে চুঙা এয়া মানে 4 ভাগৰ 3 ভাগমান হৈ গৈছে। অকণমান আৰু সিজাওঁ নেকি। প্ৰথমতে এনেকৈ চুটি ল'ব। হৈছে নাই? ওলাইছে আৰু হ'ব কৈ দিয়া। কাৰ খাবলৈ মন গৈছে বাৰু? এয়া চাওক, মজা। অঁ, তাৰপিছত নেক্সট পিছফালে হ'লে ওলাব ন। কিবা এখন আনিব লাগিব আৰু, কিবা এটা বাতি এখন। বাহ, মজা ভাত বনাইছে দেই। বাঁহৰ চুঙাৰ সোৱাদ মেইন এই বাঁহৰ এই ছালখন দেখিছে নহয়, এই ছালখন থাকিব লাগে। আগৰ চুঙাটোৰ মানে কি কুমলীয়া আছিলে, বেছি অকণমান জ্বলি গ'ল। এই ছালখন থাকিলে খাবলৈ বেছি সোৱাদ লাগে মানে।
ৰৈ 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 অৱশেষত আহি পালেহি। এই ইকণি মাংস লৈ আহিছোঁ, উপায় নাই আৰু ৰাতি সাঁজটো এইকণিকে খাই পঠিয়াব লাগিব। গৰম পানীয়ে প্ৰথমতে ধুই লওঁ বুলি ভাবিছোঁ। মূলা আৰু পিঁয়াজ কুটি কাটি মই আগতীয়াকৈ থৈছিলোঁ। এয়া হৈছে অৰুণাচলৰ আখনি। তাৰপিছত প্ৰথমতে ভাবিছোঁ মাংসখিনি অকণমান মানে তেল নিদিয়াকৈ মানে ভাজি লওঁ। তাৰপিছত ভাবিছোঁ মানে আৰু দিছোঁ আৰু এয়া নিমখ হালধি। তেল ওলাব আৰম্ভ হৈ গৈছে দেখিছে। এতিয়া বাকী থকা এইখিনি দি দিওঁ। তাৰপিছত এয়া দেখিছে ৰচুন আদা জলকীয়া, এয়া অৰুণাচলৰ আখনি। বছ মানে টোটেল হৈ গ'ল আৰু এইটো। ইয়াত এতিয়া একো কাম নাই, গৰম পানী দি উতলালেই হৈ যাব। আৰু এইয়া শেষ পৰ্যায় পালোহি। এয়া দেখিছে চুঙা দিয়া ভাত, ঔটেঙা দিয়া দালি। কোনে কোনে বাৰু ভাল পায় কমেণ্টত জনাবচোন। তাৰপিছত এয়া আখনিৰ লগত মূলাৰ লগত গাহৰি মাংস এনেকৈ এয়া এনেকৈ জুপিয়াব দেখিছে। য়ামি। সেই আৰু শেষ পৰ্যায়ত মানে ভিডিঅ'টো কেনেকুৱা পালে, তাৰপাছত মোৰ খানা বনোৱাটো কেনেকুৱা পালে, চুঙা ভাত কেনেকুৱা পালে কমেণ্টত জনাব। যদিহে ভাল লাগে তেনে লাইক এটি কৰি দিব। তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব মন যায় যদি কৰি দিব আৰু। তেনে আজিলৈ আহোঁ। জয় আই অসম।